তো ছাত্ৰ ছাত্ৰীসকল আজি মই লৈ আহিছোঁ সমাজ বিজ্ঞানৰ MCQ কিছুমান MCQ লৈ আহিছোঁ যোনটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে আৰু যি পাব্লিছ কৰিছে মৰিগাঁও ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলে তোমালোকে এইখিনি চাই ল'বা সম্পূৰ্ণ ধুনীয়াকৈ বহুত দৰকাৰী হ'ব মেট্ৰিকৰ কাৰণে তো প্ৰথম ইতিহাস আছে তাৰপিছত ভূগোলৰ আছে তাৰপিছত ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ MCQ খিনি আছে তোমালোকে পাই যাবা ইয়াত ভালদৰে তোমালোকে চাই লিখি ল'বা যদি কিবা বুজি নোপোৱা তেলে মোক জনাবা প্ৰথম আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ প্ৰথম MCQ খিনি দিছে এইখিনি তোমালোকে চাই লোৱা সম্পূৰ্ণ লিখি ল'বা আৰু ইয়াৰ যোনটো কিনাৰতে আছে ইয়াৰ এনসাৰখিনি তোমালোকে পাই যাবা নেক্সট আমাৰ তোমালোকে সম্পূৰ্ণ ভালকৈ লিখি ল'বা ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ এই দুটা পাৰ্টত মই ভিডিঅ'টো বনাম আৰু নেক্সট পাৰ্টটো তোমালোকে ডেছক্ৰিপশ্যনৰ লিংক পাই যাবা তাত তোমালোকে চাই ল'বা নেক্সট আছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম নেক্সট আছে আৰু তোমালোকে ইয়াৰ মই কৈ আছোঁ ইয়াৰ আৰু এখন পাৰ্ট পাবা তোমালোকে নেক্সট পাৰ্টটো তোমালোকে ডেছক্ৰিপশ্যন বা তোমালোকে যদি মোৰ হোৱাটছআপ গ্ৰুপটোত তোমালোকে জইন কৰা তেতিয়াহ'লে তাতো মোৰ লিংকটো পঠিয়াই দিম তোমালোকে যেতিয়া ভিডিঅ'টো পাব্লিছ কৰিম মই তেতিয়া পঠিয়াই দিম এই দুটা পাৰ্টত মই দিম ভিডিঅ'টো যিহেতু পাব্লিছ কৰোঁতে অলপ অসুবিধা হয় আৰু যদি ইয়াৰ পৰা যদি তোমালোকে কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক জনাবা তোমালোকে কমেণ্টত জনাবা আৰু যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে পিছলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকা তোমালোকে তাৰপিছত নেক্সট আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ ইয়াৰ পৰা এইখিনি কুৱেশ্যন দিছে তোমালোকৰ MCQ বহুত দৰকাৰী উলিয়াই দিছে কাৰণ এইবাৰ প্ৰি ফাইনেলত ইয়াৰ পৰা বহুকেইটাই কমন আহিছে বহুকেইটা মানে পূৰা তোমালোকৰ 70% কমন আহিছে ইয়াত যোনখিনি তোমাৰ MCQ খিনি 70-80% কমন আহিছে প্ৰি ফাইনেলত মৰিগাঁও ডিষ্ট্ৰিক্ট যোনটো প্ৰি ফাইনেল হৈ গ'ল তাৰ পৰা বহুত কমন আহিছে এতিয়া নেক্সট স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ইয়াৰ পৰা তোমালোকৰ এইখিনি আহিছে কুৱেশ্যন তোমালোকে চাই ল'বা সম্পূৰ্ণ লিখি ল'বা এইখিনি মই মানে এটা প্ৰশ্ন কৈ নিদিওঁ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়াও হৈ পৰিব তাৰপিছত নেক্সট এইখিনি তোমালোকে সম্পূৰ্ণ লিখি লোৱা বহুকেইটা কুৱেশ্যন দিছে বহুতে দৰকাৰী কুৱেশ্যন দিছে তোমালোকে এইখিনি চাবা আৰু বেলেগো চাবা তোমালোকে তাৰপিছত নেক্সট এইখিনি অৰ্থশাস্ত্ৰৰ ৰচক ভট্টদেৱ এইখিনি ইয়াৰ পৰা তাৰপিছত হেৰেকা আন্দোলন কোনখন ৰাজ্যৰ লগত জড়িত এনচাৰ নাগালেণ্ড ৰাজ্যৰ লগত হেৰেকা আন্দোলন জড়িত হয় এতিয়া যোনখিনি ভূগোলৰ আছে এই ভূগোলৰখিনি তোমালোকে নেক্সট পাৰ্টত পাই যাবা নেক্সট পাৰ্টত তোমালোকে পাই যাবা এইখিনি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো মোৰ লাইক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই পিছলৈকে দি থাকোঁ তোমালোকে পাই থাকা আৰু ইমানলৈ আজিলৈ